Good evening friends. আজি মই মোৰ মাৰ কাপোৰযোৰ চিলাবলৈ ওলাইছোঁ। Actually মই চিলাবলৈ টাইম পোৱা নাছিলোঁ। Friends মই আগতেই কৈছোঁ যে দিনটো ইটো কাম কৰোঁতেই গুচি যায়। দিনটো যে ইমান ছুটি। তাৰে মাজত আজি সন্ধিয়াৰ পৰা মই মেচিনৰ কামত বহিলোঁ। আজি মনত ঠামি লৈছোঁ যে কাপোৰযোৰ আজি চিলাই শেষ কৰি দিম। কাৰণ যিহেতু মই চিলাই জানো আৰু মাজে মাজে চিলাই কাম কৰি ভালো লাগে নহয় জানো। তাকেই মই ভিডিঅ' হিচাপে আপোনালোককো দেখুৱালো। এয়া মেখেলাখনত ফলছো লগাই আছো। তাৰে মাজতে মায়ে সন্ধিয়াৰ চাহকাপো দি দিলে আৰু চাগে মোৰ চুলিখিনিও বেয়া হৈ আছে। চুলিখিনি মই আঁচৰিও নোলালো আৰু যিহেতু ক'তো যাবলগীয়া নাই ঘৰতে আছো। কিন্তু আৰু সাজি কাচি থাকিম নহয় জানো আৰু মই এনেকৈয়ে থাকি ভাল পাওঁ। গাঁৱৰে যে মই চিম্পুল ছোৱালী। ফ্ৰেণ্ডছ মই ফেচবুকতো ব্লগ বনাওঁ বানমিতা vlogs। বহুতে চাই মোৰ ভিডিঅ' কিন্তু মোৰ পেজটো ফলো নকৰে। ফ্ৰেণ্ডছ প্লিজ মোৰ পেজটো ফলো কৰি দিবচোন। আপোনালোকে অকণমান সহায় কৰি দিলে মই বহুত সুখী হ'ম। লগতে ফ্ৰেণ্ডছ ৰাস মেলাও হৈ আছে আৰু মোৰ ফালৰ পৰা ৰাস পূজাৰ বহুত শুভেচ্ছা যাচিলোঁ। যেন সকলোৱে ভালে কুশলে থাকে, সুস্থ থাকক। ভগৱানৰ ওচৰত সেয়াই কামনা কৰোঁ। কথাতে মেখেলাখনো চিলাই কৰা হৈ গ'ল আৰু চাদৰখন মই আগতেই চিলাই কৰি থৈ দিছোঁ। দহিও বান্ধিছোঁ বাৰু। দহি বন্ধা বাৰু আপোনালোকক দেখুওৱা নহ'ল আৰু এয়া ঘৰত বহুত কাপোৰ অনা আছিলে এইবিলাকো চিলাই কৰি আছোঁ। যিহেতু আজি মেচিনত বহিছোঁ মই আৰু লগতে মই ইউটিউব ফেচবুকতো ব্যস্ত থাকোঁ। যিহেতু মই ব্লগ বনাওঁ। এয়া হৈ গ'ল মেখেলাখন। ফ্ৰেণ্ডছ কাপোৰযোৰ এনেও বহুত ধুনীয়া নহয় জানো আৰু আপোনালোকে চাগে ভাবিছে মোৰ কাণত হেডফোন কাৰণ মই গান শুনি কাপোৰ চিলাই কৰি ভাল পাওঁ। অকণমান মাইণ্ডটো ফ্ৰেছ হৈ থাকে আৰু ঘৰুৱা কামত মই ব্যস্ত থাকোঁ খুবেই। আমি সকলোৱে ব্যস্ত থাকিব লাগে আৰু ব্যস্ত থাকিলেহে শৰীৰটোও সুস্থ থাকে। এয়া মই মোৰ হাতেৰে দহি বান্ধিছোঁ। কেতিয়াবা বেলেগ কাপোৰত দেখাম বাৰু দহি বন্ধা। ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো মোৰ ইমানে আছিলে আৰু আজিৰে পৰা মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। বাই বাই।